নমস্কাৰ, আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ জুলাই ছেছনৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ডিগ্ৰী NEP কোৰ্চৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী, লিপি আৰু শাসন অধ্যয়নৰ হোম এছাইনমেণ্টৰ বিষয়ে। আমি আগতে কেইবাটাও প্ৰশ্ন আলোচনা কৰিছোঁ। এতিয়া আমি আন এটা প্ৰশ্ন আলোচনা কৰিব লৈছোঁ অসমীয়া পেপাৰখনৰ। আমি এই পেপাৰখন অসমীয়া বিষয়টোৰ কুৱেশ্যনসমূহ আলোচনা কৰাৰ উপৰিও বাকী বিষয়সমূহৰো কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। যদিহে আপোনালোকে আমাৰ চেনেলটো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আহোঁ আমি প্ৰশ্নটোৰ মাজলৈ। অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাৰ মহেশ্বৰ নেওগৰ মতামতৰ এক তুলনামূলক আলোচনা প্ৰস্তুত কৰক। এইটো আছিলে অসমীয়া পেপাৰখনৰ আন এটি প্ৰশ্ন। চাওঁ আহক উত্তৰটো। উত্তৰ: আৰম্ভণিৰ পৰা বৰ্তমান কাললৈকে অসমীয়া সাহিত্যৰ এই দীঘলীয়া সময়ছোৱাত বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰিছে। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে সাহিত্যৰ বুৰঞ্জী জাতিবিশেষৰ ভাৱ-চিন্তা, কল্পনা, আদৰ্শ আৰু জীৱনধাৰাৰ অভিব্যক্তি। সাহিত্যৰ যোগেদি প্ৰকাশ পোৱা বিভিন্ন যুগৰ ভাৱ-চিন্তা, প্ৰকাশভংগী, অভিজ্ঞতা আৰু আংগিকক পৰস্পৰ্য্য সূত্ৰত গাঁঠি কাৰ্য কাৰণ সম্পৰ্ক নিৰ্ণয় কৰি জাতিৰ মানসিক বিকাশৰ ধাৰাটোৰ লগত পাঠকৰ পৰিচয় কৰি দিয়াই সাহিত্যৰ বুৰঞ্জীৰ উদ্দেশ্য। আনহাতে মহেশ্বৰ নেওগদেৱৰ ভাষাত কিছুমান কিতাপৰ নাম গোট খালেই সাহিত্যৰ বুৰঞ্জী নহয়। কিতাপৰ পাছফালে লুকাই থকা মানুহজনৰ পাছফালে লুকাই থকা তেওঁৰ দেশ আৰু কালক অস্বীকাৰ কৰিলে কিতাপখনৰ ঠাই সাহিত্যৰ বুৰঞ্জীত নোহোৱা হয়। এই কথাটোলৈ দৃষ্টি ৰাখিছোঁ আৰু পৰাপক্ষত লেখক আৰু লেখাৰ মূল্য নিৰ্ধাৰণৰ যত্ন সততে ৰাখিছোঁ। সত্যেন্দ্ৰনাথ শৰ্মাই 1959 চনত অসমীয়া সাহিত্যৰ ইতিবৃত্ত নামৰ যিখন পুথি ৰচনা কৰিছিল সেইখনেই পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত নামেৰে প্ৰকাশ পাইছিল। এই পুথিখনতে তেওঁ সাহিত্যৰ যুগ বিভাজন এনেদৰে আগবঢ়াইছে: আদিযুগ, চৰ্যাপদ আৰু অন্যান্য ৰচনা, মধ্যযুগ, প্ৰাক-শংকৰী যুগৰ সাহিত্য, বঙলা অসমীয়া উমৈহতীয়া সাহিত্য, পাঁচালী সাহিত্য, বৈষ্ণৱ সাহিত্য, শংকৰী যুগ, বৈষ্ণৱ সাহিত্য শংকৰোত্তৰ যুগ, বিস্তাৰ আৰু অৱসাদৰ কাল। তৃতীয়টো আছিল বৰ্তমান যুগ, বৰ্তমান সাহিত্য আৰু হেমচন্দ্ৰ গুণাভিৰামৰ উদ্ভুতই, ৰমন্যাসৰ যুগ, উত্তৰ স্বাধীনতা কালৰ সাহিত্য। সত্যেন্দ্ৰনাথ শৰ্মাৰ বিভাজনলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ মূলতঃ তিনিটা যুগত বিভাজন কৰিছে। প্ৰথম যুগৰ নিদৰ্শন হিচাপে চৰ্যাপদ, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচনৰ কথা কৈছে। বড়ো চনী দাসৰ শ্ৰীকৃষ্ণ কীৰ্তন, ৰমাই পণ্ডিতৰ শূন্য পুৰাণ আৰু নাট সাহিত্যক তেওঁ প্ৰাক-শংকৰী আৰু শংকৰী যুগৰ সময়ত ঠাই দিছে। শংকৰদেৱৰ সাহিত্যিক অভ্যুত্থানৰ মাধৱদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী, ৰত্নাকৰ কন্দলী, শ্ৰীধৰ কন্দলী আদিলৈকে তেওঁ শংকৰী যুগৰ ভিতৰত ধৰিছে। ইয়াৰ পিছৰে পৰা বৰ্তমান সময়ৰ আগলৈকে শংকৰোত্তৰ সময়ছোৱাক তেওঁ দুটা ভাগত ভাগ কৰিছে। শংকৰোত্তৰ যুগৰ পিছৰ সময়ছোৱাক তেওঁ বিস্তাৰ আৰু অৱসাদ কাল বুলি অভিহিত কৰি আদিৰসাত্মক কাব্য, ব্যৱহাৰিক সাহিত্য,
বুৰঞ্জী সাহিত্য, ৰামায়ণী সাহিত্য, মহাভাৰতীয় সাহিত্য আদি ধৰণে সাহিত্যসমূহ অন্তৰ্ভুক্ত কৰিছে। শৰ্মাদেৱে কৰা তৃতীয় যুগটো হৈছে বৰ্তমান যুগ। মহেশ্বৰ নেওগদেৱ অসমীয়া সাহিত্যৰ যুগ বিভাজন নেওগদেৱৰ অসমীয়া সাহিত্যৰ যুগ বিভাজন তলত দিয়াৰ দৰে দেখুওৱা হ'ল। বৌদ্ধ যুগ, 2 নম্বৰত আছিল প্ৰাক শংকৰী যুগ, ত্ৰয়োদশ, চতুৰ্দশ আৰু পঞ্চদশ শতিকা। তৃতীয়টো আছিল শংকৰী যুগ, শংকৰদেৱৰ পৰা ভট্টদেৱলৈকে। চতুৰ্থটো হ'ল শংকৰোত্তৰ যুগ আৰু পঞ্চমটো হ'ল আধুনিক যুগ। চৰ্যাপদসমূহক নেওগদেৱে বৌদ্ধ যুগৰ অন্তৰ্ভুক্ত কৰিছে। নেওগদেৱে শংকৰদেৱৰ সাহিত্যিক উদ্ভৱৰ আগৰ সময়ছোৱাক প্ৰাক শংকৰ যুগ হিচাপে অভিহিত কৰিছে। শংকৰী যুগটো অসমীয়া সাহিত্যৰ সোণালী যুগ। নেওগদেৱৰ ভাষাত এই সময়তে নৱবৈষ্ণৱসকলে তেওঁলোকৰ শ্ৰেষ্ঠ সাহিত্য সৃষ্টি কৰিলে। শংকৰদেৱ মাধৱদেৱকে মুখ্য কৰি তেখেতসকলৰ অনুগামী সাহিত্যিকসকলৰ উৎকৃষ্ট আৰু বিশাল সাহিত্য সম্ভাৰে সেই সময়তে অসমীয়া সাহিত্যৰ বৰ ভঁৰাল বান্ধিলে। শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্যক মহেশ্বৰ নেওগদেৱে 3টা উপভাগত ভাগ কৰিছে। সেই ভাগকেইটা হৈছে সত্ৰীয়া সাহিত্য, ৰাজধানী সাহিত্য আৰু অনিশ্চিত স্থানৰ লেখকৰ সাহিত্য। নেওগদেৱে অসমীয়া সাহিত্যৰ আধুনিক যুগক 4টা উপভাগত ভাগ কৰিছে। 1826 চনৰ পিছৰ পৰা অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ আগলৈকে আদি ব্ৰিটিছ যুগ বুলি ধৰিছে। 1873 চনত অসমীয়া ভাষাই পুনৰ প্ৰতিষ্ঠা লাভ কৰাৰ পৰা অভা-উষা সভাৰ প্ৰতিষ্ঠালৈকে সেই সময়ছোৱাক হেমচন্দ্ৰ বৰুৱাৰ কাল বুলি কোৱা হৈছে। তৃতীয়তে জোনাকী প্ৰকাশৰ পৰা দ্বিতীয় মহাসমৰলৈকে ৰোমান্টিক যুগ বা বেজবৰুৱা যুগ বুলি অভিহিত কৰিছে। চতুৰ্থতে দ্বিতীয় মহাসমৰে প্ৰভাৱ বিস্তাৰ কৰা সময়ৰে পৰা বৰ্তমান কাল আৰম্ভণিৰ সময়লৈকে বৰ্তমান সাহিত্য ৰূপে অভিহিত কৰা পৰিলক্ষিত হৈছে। এনেদৰেই ওপৰত সত্যেন্দ্ৰনাথ শৰ্মা আৰু মহেশ্বৰ নেওগদেৱৰ অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে আলোচনা কৰা হ'ল। এনেদৰেই আমি এছাইনমেণ্টৰ প্ৰশ্নসমূহ আগলৈও আলোচনা কৰি যাবলৈ চেষ্টা কৰিম। গতিকে আমাৰ অন্য প্ৰশ্নৰ উত্তৰসমূহ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব